গতিকে এনেকুৱা কিন্তু এইটো অলপ এক্সেপশ্যন আছে অলপ ওলোটা একদম কি ওলোটা হয় হেল্ল' গাইজ আজি আমি শিকিম পুৰণৰ সহজ পদ্ধতি বা পুৰণৰ সহজ কৌশল গতিকে পুৰণৰ সহজ পদ্ধতিৰ মই তিনিটা মেথড দিম তাৰে প্ৰথম মেথডটো এইটো প্ৰথম মেথডটো একে সংখ্যা মানে এটা সংখ্যাৰ লগত সেই সংখ্যাটো পূৰণ কেনেকৈ কৰিব পাৰি একদম কম সময়ৰ ভিতৰত তেনেকুৱা মেথড গতিকে এই নিয়মত কৰিবৰ কাৰণে আমাৰ কি লাগিব এককৰ ঘৰত মানে কি দুটা সংখ্যাৰে 5 থাকিব লাগিব ইয়াতেও 5 আছে ইয়াতেও 5 আৰু দহকৰ অংক কেইটাত কি একে থাকিব লাগিব ইয়াতেও 2 আছে আৰু এইটোতো 2 আছে গতিকে পদ্ধতিটো এনে ধৰণৰ প্ৰথম কৰিব লাগিব আমি কি এনেকৈ এটা মানে মনতেই তো কল্পনা কৰিলো এটা লাইন টানিলো গতিকে 5 5 গুণ কি 5 5 গুণ হ'ল কি 25 আৰু কি কৰিবলৈ 2 পূৰণ 2 আছে কিন্তু 2 পূৰণ এই 2টোৰ লগত আমি 1 যোগ কৰিম 2 যোগ 1 কি হ'ব এটো মানে 3 হ'ব আৰু এটো 3 হ'ব মানে 2 পূৰণ 2 আছে কিন্তু 2 পূৰণ আমি কৰিম কি 1 বাৰে দিম এটো 2 3 গুণ কি 6 গতিকে এটো উত্তৰ কি হ'ব 25 পূৰণ 25 কিমান হ'ব 625 ঠিক তেনেদৰে এইটো গতিকে আমি এনেকৈ মনত লাইনটো ভাবি ললো আৰু গতিকে 5 পূৰণ 5 কি হ'ব 5 5 গুণ কি 25 আৰু 3 পূৰণ কি আছে 3 কিন্তু 3 পূৰণ আমি কৰিম কি 3 পূৰণ 4 গতিকে 3 4 গুণ কি হ'ব 12 গতিকে এনসার মিলিছে সেইটো আমি আগৰ মেথড মতে কৰিছো দুখাৰিয়া পূৰণৰ ক্ষেত্ৰত মানে কম সময়ৰ ভিতৰত নকৰাকৈ কৰিছো সেইটো ডাইৰেক্ট মানে কিতাপৰ মেথডেৰে এইটো ট্ৰিক ইউজ কৰিলে এনেকুৱা হয় আৰু এইটো মনত ৰাখিব লাগিব যে এই দুটা 5 হ'ব লাগিব আৰু এই দুটা সংখ্যা দুইটা অংক একে হ'ব লাগিব তেতিয়াহে বুজিছো কিন্তু ধৰা 95 আছে ইনটু 85 আছে তেতিয়া এই টেকনিকটো ইউজ কৰিব নোৱাৰিম এই ট্ৰিকটো ইউজ কৰিব নোৱাৰিম গতিকে একে হ'ব লাগিব সংখ্যাটো ধৰা এটো আমি কৰিলো আগে 5 5 গুণ কি 25 গতিকে 9 পূৰণ 9 আছে 9 পূৰণ কি কৰিম 10 9 10 গুণ কি 90 ঠিক তেনেদৰে এইটো ধৰা এইটো অংক আছে কি কোৱেশ্চন এনেকৈ থাকিব পাৰে আমি তেতিয়া ডাইৰেক্ট কি কৰিম প্ৰথম 5 5 গুণ কি 25 লিখি ললো 8 8 গুণ আছে 8 কি কৰিম আমি 8 9 গুণ 8 9 গুণ কি 72 এনেকৈ আমি যিকোনো ধৰণৰ কৰিব পাৰিম মই কৈছো আৰু এইটো এখৰ তলৰ কেইটা কিন্তু কিছুমানো ধৰা এইটো কৰিব পাৰিব কোনে এইটো অংক কৰিব পাৰিব যাৰ 11 পূৰণ 11 বা 11 পূৰণ 12 মনত আছে গতিকে কি হ'ব এইটো কি হ'ব 5 5 গুণ কি 25 এটা 11 পূৰণ 12 কি হ'ব মানে এক বাছি কৰিব লাগে 11 12 গুণ কিমান 11 গুণ 21 11 12 গুণ 132 গতিকে এনেকৈ মনত থাকিলে এনেকৈও পাৰিব 12 মেথডটো হৈছে এনেকুৱা ধৰণৰ ধৰা দহকৰ অংক কেইটা একে আছে ইয়াতে 3 আৰু 3 একে আছে ইয়াতেও 4 আৰু 4 একে আছে 5 আৰু 5 একে আছে আৰু 7 আৰু 7 একে আছে কিন্তু এককৰ অংক কেইটা কি বেলেগ বেলেগ একৰ সংখ্যা ইয়াতে 2 আছে আৰু ইয়াতে 8 আছে 6 4 মানে এইটো নিয়মত চাব লাগিব আমি ফাৰ্ষ্ট কি আৰু দহকৰ অংক কেইটা কি বেলেগ বেলেগ আছে কিন্তু বেলেগ বেলেগ থাকিলেও ইয়াতে এটা বস্তু কমন আছে কমনটো কি 2 এ 8 কি 2 আৰু মানে কি 10কৰ অংক কেইটা যোগ কৰিলে কি হ'ব সৰি 10 এককৰ অংক কেইটা যোগ কৰিলে কি হ'ব 2 আৰু 8 যোগ কৰিলে কি হ'ব 2 এ 8 কি 10 হ'ব ইয়াতেও 6 4 কি হ'ব 10 মানে এককৰ অংক কেইটা সিমিলাৰিটি আছে এইটোত মানে কি গোটাই কেইটা যোগফলটো কি 10 মানে 3 7 কি 10 আৰু 9 1 কি 10 তাৰ মানে এইবাৰ যোনটো মেথড দিম সেইটোত কি হ'ব লাগিব এককৰ অংক কেইটাৰ যোগফল কি হ'ব লাগিব 10 হ'ব লাগিব আৰু দহকৰ কেইটা একে হ'ব লাগিব মানে আগৰ মেথড 1ৰ দৰে মেথড 1ত কি আছিল ধৰা 45ৰ লগত আমি কি পূৰণ কৰিব লাগিব 45 এনেকুৱা আছিল মানে প্ৰথম মেথডত কি এককৰ কেইটাও একে আৰু দহকৰ কেইটাও কি আছিল একে আছিল কিন্তু এইটোত দহকৰ কেইটা একে এককৰ কেইটা একে নহয় বেলেগ বেলেগ কিন্তু যোগফলটো সবৰে কি 10 গতিকে এনে ধৰণত আমি কেনেকৈ কৰিব পাৰো গতিকে কি কৰিব লাগিব ফাৰ্ষ্ট
এই ফাৰ্ষ্ট এইটোৰ পৰা আৰম্ভ কৰিম মানে কি এইটো মানে কিতাপৰ মেথডত মানে কেনেকৈ দুহাৰীয়া পূৰণ কৰিব পাৰি তেনেকৈ কৰিছোঁ এনেকৈ কৰাৰ ফলত আমাৰ উত্তৰ হৈছে কি 2024 মানে 2024 হৈছে গতিকে এতিয়া ট্ৰিক ইউজ কৰি আমি কৰিম এইটো এনেকুৱা ক্ষেত্ৰতো আমি কি কৰিব লাগিব ফাৰ্ষ্ট ইমাজিনাৰী এটা মানে লাইন ভাবি ল'ব লাগিব মানে কল্পনা কৰি ল'লোঁ আৰু মনতে কল্পনা কিন্তু মই আচলতে কল্পনা আঁকি দিছোঁ কিন্তু মনতে কল্পনা কৰিব মানে কি দুটা যোগফল কি আমি চাম কি অংকটো দুটা যোগফলটো কি হৈছে 10 হৈছে আৰু 10 কৰকেইটা একে গতিকে ডাইৰেক্ট পূৰণ কৰিছোঁ 6 4 গুণ কি 24 আৰু 4 পূৰণ 4 আছে কিন্তু কৰিম কি এক বাঢ়াই দিম এটোত এক বাঢ়াই দিলে কি হ'ব 5 হ'ব 4 পূৰণ 5 কি 20 হলনে হেতুৰ দৰে এইটো দিও আমি কি কৰিম এনেকৈ মনতে লাইন এটা ভাবি লৈছোঁ গতিকে 2 8 গুণ কি 16 আৰু 3 পূৰণ 3 আছে কিন্তু 3 পূৰণ কি কৰিম 3 পূৰণ 4 কি হ'ব 12 3 পূৰণ 3 আছে দেখাত কিন্তু এক বাঢ়াই দিব লাগে এইটো 3 4 গুণ 12 হ'ল ঠিক নহয় এইটো 3 7 গুণ কি ডাইৰেক্ট 21 লিখি দিলোঁ আৰু 5 পূৰণ 5 আছে 5 পূৰণ কি লিখিম 5 পূৰণ কি কৰিম 5 পূৰণ 6 কৰিম মানে এইটোত এক বাঢ়াই দিম 5 6 গুণ কি 30 মানে মেথড 1ত আমি এইটো অংক দিছিলোঁ এইটো এই কোৱেশ্চনটো এইটোৰ লগত ৰিলেট কৰিব পাৰি মানে সম্পৰ্ক আছে কেনেকৈ সম্পৰ্ক আছে 10 কৰকেইটা দুটা একে 4 4 আৰু দুটা যোগফল কি 10 সেইটো মেথড ভাবিলেতো সেইটোতো হ'ব বাট এই কোৱেশ্চনটো এই নিয়মটোৰ লগত মিলিব 10 কৰকেইটা কি আছে দুটা একে আৰু পাছে পাছে যোগ কৰিলে কি হ'ব 10 হ'ব গতিকে 10 হোৱাৰ লগে লগে আমি এই নিয়মটোত কৰিব পাৰোঁ গতিকে 5 5 গুণ কি 25 আৰু 4 পূৰণ 4 আছে কিন্তু কি কৰিম 4 5 গুণ কি একবাৰে দিম 20 কিন্তু সেইটো নিয়মত ভাবিলে হয় 5 5 গুণ কি 25 গতিকে এনেকুৱা কিন্তু এইটো অলপ এক্সেপশ্যন আছে অলপ ওলোটা একটাতকৈ কি ওলোটা হয় গোটেইকেইটাতে চাইছোঁ আমি কি 8 2 গুণ কি 16 ইয়াতে 6 4 গুণ কি 24 আৰু 3 7 গুণ কি 21 এইটোত যদি কৰোঁ 1 9 গুণ কি 9 7 পূৰণ 7 আছে 7 একবাৰে দিব 7 8 গুণ কি 56 কিন্তু এইটো আমাৰ ভুল হৈছে গতিকে এটা সেইকাৰণে এইটো এক্সেপশ্যন বুলি দিছোঁ কি এক্সেপশ্যন এইটো তাৰমানে 569 নহয় কি হ'ব গোটেইকেইটাতে চাইছোঁ আমি দুটা অংক হৈছে চবৰে মানে এই প্ৰথম কেইটা কৰোঁতে কিন্তু এইটোত কি হৈছে এটা অংক হৈ গৈছে 9 গুণ 9 হৈছে গতিকে কি কৰিব লাগিব আমি ফাৰ্ষ্ট এইটো দুটা অংক কৰিব লাগিব কেনেকৈ কৰিম 9 গুণ 9 নহয় গতিকে 0 9 অংক কৰি দিম গতিকে চবৰে কি এইটো দুটা অংক এনেকুৱা হ'ল গতিকে 7 8 গুণ কি 56 এটা হৈছে আমাৰ উত্তৰটো গতিকে এনেকুৱা ধৰণৰ এইটো হ'ল আমাৰ মেথডটো গতিকে 46 ইনটু ধৰা এইটো আমি 44 আছিল 46 ইনটু 43 ডল দিলে এই ট্ৰিকটো কাম নকৰে হয়তো এইকেইটা মিলিছে কিন্তু 6 3 কি হৈছে 9 হৈছে গতিকে এই ট্ৰিকটো মানে কি প্ৰথম আমি কুৱেশ্যনটো দেখাৰ লগে লগে কি কৰিব লাগিব ফাৰ্ষ্ট চাব লাগিব যে 10 কৰকেইটা একে হয়নে নহয় হয় আৰু দুটা যোগফল কি 10 হয়নে নহয় গতিকে এই ট্ৰিকটো ইউজ কৰি দিয়াৰ লগে লগে এইটো হ'ল মেথড নম্বৰ 2 এইবাৰ মানে কি কৰিম ধৰা কুৱেশ্যনটো এনেকুৱাও নহয় বেলেগ টাইপ তেনেকুৱা ক্ষেত্ৰত কেনেকুৱা হয় আমি এইবাৰ কৰিম এইবাৰ আমি শিকিম মেথড 3 মানে মেথড এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰ না 10 অংককেইটা একে আছে না এককৰ একে আছে না এই দুটাৰ যোগফল 10 গতিকে আমি প্ৰথম কুৱেশ্যনটো চাই ল'লোঁ প্ৰথম চালোঁ যে আমি মেথড 1 ফ'ল' কৰিছেনে নাই মানে মেথড 1ৰ মতে হৈছেনে নাই হোৱা নাই তাৰপিছত চালোঁ কি মেথড 2ৰ মতে হৈছেনে নাই তাৰপিছত মেথড 3 মতে হ'বই 1 2 ফ'ল' নকৰি 3 মতে হ'ব গতিকে এনেকুৱা মানে শ্বৰ্ট ট্ৰিক ইউজ কৰি কেনেকৈ কৰিব পাৰি আমি সেইটো শিকি লওঁ এইটো মই ফাৰ্ষ্ট কৰি লৈছোঁ এইটো কি মানে লং দীঘল মেথডত কৰি লৈছোঁ দীঘলীয়া পূৰণত গতিকে এইবাৰ মেথড 3 আমি শ্বৰ্ট ট্ৰিকটো শিকি লওঁ গতিকে আমি ফাৰ্ষ্ট সেইটোৰ পৰা ষ্টাৰ্ট কৰিম গতিকে এই নিয়মটোক কয় IXI নিয়ম বুলি কয় IXI বা I ক্ৰছ I এনেকৈ ক'ব পাৰি প্ৰথম আমি কৰিব লাগিব I এইটোৰ পৰা ষ্টাৰ্ট কৰোঁ I মানে কি প্ৰথম পোনে গতিকে 2 3 গুণ কি লিখিলোঁ আমি 6 মানে পোনে হৈ গ'ল I হৈ গ'ল I মানে কি এই 3টোৰ লগত 2 গুণ কি হ'ল 6 এইবাৰ হ'ল আমাৰ I হৈ গ'ল নেক্সট আমাৰ হ'ল ক্ৰছৰ কাম বা এক্সৰ কাম মানে কি কৰিব লাগিব এই এক্স এইটো এক্স 2ৰ লগত 3 পূৰণ কৰিম 2 3 গুণ কি 6 আৰু 4 3 গুণ কি 12 4 3 গুণ 12 2 গুণ 6 এইটো যোগ কৰিলে কি হ'ব 6 2 8 আৰু 18 তাৰমানে কি এক্স কৰোঁতে আমাৰ কি হ'ল 18 8 হ'ব হাতে 1 যাব হাতে গ'ল 1 তাৰপিছত আকৌ আমাৰ নিয়মটো মতে কি আছিল IXI নিয়ম I হৈ গ'ল দেন X হৈ গ'ল এইবাৰ আকৌ আমাৰ I ৰ কাম মানে পোনে এইবাৰ 4 3 গুণ কি 12 আৰু 18 হাতে গৈছিল 1
গতিকে 4 গুণ 12 হাতে যোৱাকৈ এটি কি হ'ব 13 এইটোৱে হ'ল মানে ট্ৰিক ঠিক তেনেদৰে এইটোতো আমি IXI নিয়ম মতে কৰোঁ IXI ৰুল মতে গতিকে 2 3 গুণ কি প্ৰথম I মতে 2 3 গুণ কি 6 তাৰপিছত ক্ৰছ 5 3 গুণ কি 15 আৰু 7 2 গুণ কি 14 যোগ কৰিলে কি হ'ব 4 5 9 1 1 2 গতিকে 29 ইয়াতে হ'ব 9 আমাৰ হাতে যাব কি 2 আকৌ নিয়মটো কি এবাৰ আকৌ I গতিকে 7 5 গুণ কি 35 আৰু হাতে যোৱা 2 এটি 37 37 গতিকে এইটো হ'ব 3796 গতিকে এবাৰ এইটো কৰ I মতে I প্ৰথম 7 1 গুণ কি 7 গতিকে 4 1 গুণ 4 আৰু 3 7 গুণ 21 দুটা যোগ কৰিলে কি হ'ব 25 25 ৰ 5 হাতে 2 গ'ল আকৌ I 4 গুণ 12 হাতে যোৱা 2 এটি কি 14 গতিকে এইটো হ'ল IXI ৰুল গতিকে আৰু এটা আমি কৰি চাওঁ IXI ৰুলত অলপমান মানে হাতে অলপ ডাঙৰ অংকৰ 97 ইনটু কি কৰোঁ আমি 84 কৰোঁ গতিকে IXI ৰুল মতে কৰিম ফাৰ্ষ্ট I কৰিব লাগিব 7 7 28 8 হাতে গ'ল 2 এবাৰ x 9 4 গুণ 37 আৰু 7 8 7 গুণ 56 12 2 হাতে গ'ল আৰু 3 পাছে 8 হাতে 1 গৈছিল গতিকে 9 হ'ব গতিকে 92 হ'ল 92 আৰু হাতে 2 গৈছিলে গতিকে 92 + 2 94 94 ৰ 4 হাতে গ'ল 9 আকৌ এবাৰ I 9 8 গুণ 72 72 যোগ 9 কি হ'ব 81 হয়তো এইটো অলপমান সময় লাগিছে কোৱেশ্চনটো ডাঙৰ হয় আৰু প্ৰেক্টিস মই এইটো বুজাই যদি এইটো প্ৰেক্টিস কৰা যায় এই ক্যালকুলেশন বিলাক মানে নিলিখাকৈ হৈ যায় মানে উইদাউট ইউজিং পেন এন্ড পেপাৰ হৈ যায় আৰু মাইন্ডৰ ভিতৰতে প্ৰেক্টিস কৰা গলে গতিকে এনেকে এইটো আছিল মেথড গতিকে আজিৰ ভিডিওটো ইমানে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব ভিডিওবিলাক আৰু ভিডিওবিলাক চাব শেয়াৰ কৰিব ধন্যবাদ